ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে সফলতাৰ কোনো চমুপথ নাই কিন্তু পৃথিৱীত এনে কিছু লোকৰ জন্ম হৈছে যিসকলে এনে কিছুমান নীতি বা পদ্ধতি দেখুৱাই গৈছে যাৰ যোগেদি অতি দীঘলীয়া বা কঠিন সফলতাৰ পথো আমি চমু বা সহজ কৰি ল'ব পাৰোঁ মই আজি তেনেকুৱা এটা পদ্ধতিৰ বিষয়ে ক'বলৈ লৈছো আৰু এই পদ্ধতিটোক পেৰেটো প্ৰিন্সিপাল বুলি কোৱা হয় পেৰেটো এজন ইটালীৰ ব্যক্তি আৰু তেখেতৰ নাম অনুসৰি এই প্ৰিন্সিপালটোক পেৰেটো প্ৰিন্সিপাল বুলি কোৱা হয় আৰু ইয়াক 80-20% ৰুল বুলিও কোৱা হয় আৰু এই ৰুলটো প্ৰয়োগ কৰি বহু লোকে কেৱল পঢ়াৰ ক্ষেত্ৰতেই নহয় জীৱনৰ বিভিন্ন দিশত সফলতা লাভ কৰিছে আৰু সেই গতিকে আজি মই তোমালোকক এই পদ্ধতিটোৰ বিষয়ে ক'বৰ মন গ'ল অৰ্থাৎ তোমালোকে এটা কথা লক্ষ্য কৰিবা যে 20% পাঠৰ পৰা পৰীক্ষাত 80% নম্বৰ আহে বা 20% প্ৰশ্ন 80 বাৰ পৰীক্ষাত আহে বা 20% পৰিশ্ৰমে 80% সফলতা প্ৰদান কৰে কিন্তু এই 20% পৰিশ্ৰম আমি বাছি উলিয়াব জানিব লাগিব যদি আমি পঢ়াৰ ক্ষেত্ৰত 20% পৰিশ্ৰম বাছি উলিয়াব পাৰোঁ তেনেহ'লে নিশ্চয় আমি 80% সফলতা লাভ কৰিব নিশ্চয় পাৰিম গতিকে আমি কেনেকৈ এই 20% পৰিশ্ৰম বাছি উলিয়াম আমি সাধাৰণতে যিকোনো যেতিয়া এটা কাম কৰোঁ আমি প্ৰধানকৈ 4টা পদ্ধতিত কামটো কৰোঁ প্ৰথম পদ্ধতিটোত আমি কম কষ্ট কৰোঁ তাৰ কাৰণে আমি কম ৰিজাল্ট পাওঁ বা বেয়া ৰিজাল্ট পাওঁ দ্বিতীয় পদ্ধতিটোত আমি অতি বেছি কষ্ট কৰোঁ কিন্তু কেতিয়াবা আমি বেয়া ৰিজাল্ট পাওঁ তৃতীয় পদ্ধতিটোত অতি বেছি কষ্ট কৰা হয় আৰু অতি বেছি ভাল ৰিজাল্টটো পোৱা যায় আৰু চতুৰ্থ পদ্ধতিটো হ'ল আমি কম কষ্ট কৰোঁ আৰু বেছি ভাল ৰিজাল্ট পাওঁ গতিকে তোমালোকে এই 4টাৰ ভিতৰত কোনটো পদ্ধতি বিচাৰিবা বাৰু যদি 4 নম্বৰ পদ্ধতিটো বিচাৰা তেনেহ'লে বেষ্ট হয় আৰু মই এই পদ্ধতিটোৰ বিষয়ে তোমালোকক ক'বলৈ লৈছোঁ প্ৰথম যেটো পদ্ধতিৰ কথা মই ক'লোঁ যে কম কষ্ট কৰি আমি কম সফলতা বা বেয়া ৰিজাল্ট পাব পাৰোঁ যেনেকৈ কিছুমান ষ্টুডেণ্টে ৰেগুলাৰ স্কুললৈ নাহে বা ৰেগুলাৰ পঢ়া কামটো নকৰে আৰু তেওঁলোকে পৰীক্ষাৰ কেইদিনমানৰ আগত পঢ়িবলৈ আৰম্ভ কৰে যাৰ কাৰণে তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট গৈ বেয়া হয়গৈ দ্বিতীয় পদ্ধতিটোত কিছু সংখ্যক এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে বছৰ আৰম্ভণিৰ পৰাই সকলো কাম কৰে স্কুললৈ ৰেগুলাৰ আহে ক্লাছৰ হোমৱৰ্ক সকলোবিলাক কৰে কিন্তু তেওঁলোকে যিটো ষ্টাডি টাইম তেওঁলোকৰ নিজৰ যিটো সেল্ফ ষ্টাডি টাইম সেই সময়ছোৱাত তেওঁলোকে মন দি নপঢ়ে যাৰ কাৰণে তেওঁলোকে অতি বেছি কষ্ট কৰা দেখা যায় কিন্তু তেওঁলোকে ভাল ধৰণে সফলতা লাভ কৰিব নোৱাৰে এনে ষ্টুডেণ্টৰ ক্ষেত্ৰত গাৰ্জেনেও কেতিয়াবা কয় যে আমাৰ ল'ৰাটোৱে বহুত ঘণ্টা ধৰি পঢ়াৰ টেবুলতেই থাকে কিন্তু হ'ব পাৰে পঢ়াৰ টেবুলত থাকিব পাৰে কিন্তু তেওঁৰ মন পঢ়াত নাথাকে সেই গতিকে তেনে ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হয় তৃতীয় পদ্ধতিত কিছুমান ল'ৰা ছোৱালী আছে যিসকলে অতি বেছি কষ্ট কৰে আৰু ৰিজাল্টটো বহুত বেছি ভাল হয় তেওঁলোক বহুত সিনচিয়াৰ হয় তেওঁলোক ৰেগুলাৰ স্কুললৈ আহে ক্লাছ ৱৰ্ক হোমৱৰ্ক সকলোবিলাক কৰে কিবা ডাউট থাকিলে টিচাৰৰ পৰা সুধি পুছি লয় আৰু তেওঁলোকে ৰেগুলাৰ সেল্ফ ষ্টাডি কৰে যাৰ ফলত তেওঁলোকে অতি বেছি হাৰ্ড ৱৰ্ক কৰে আৰু পৰীক্ষাৰ ৰিজাল্ট বহুত ভাল হয় কিন্তু চতুৰ্থবিধ ষ্টুডেণ্ট হ'ল তেওঁলোকে কম কষ্ট কৰে কিন্তু বহুত ভাল ৰিজাল্ট কৰে এতিয়া মই এই কম কষ্ট কৰি ভাল ৰিজাল্ট কৰা এই ষ্টুডেণ্টৰ বিষয়ে ক'বলৈ লৈছোঁ এওঁলোকে এটা নিৰ্দিষ্ট নিয়ম মতে কিছুমান কাম কৰে প্ৰথম কথা হ'ল তেওঁলোকে পঢ়াৰ কাৰণে এখন টাইম টেবুল ফিক্স কৰে আৰু এই টাইম মতে তেওঁলোকে পঢ়া কামটো কৰে তাৰোপৰি তেওঁলোকে যেতিয়া প্ৰথমেই স্কুল আৰম্ভ হয় তেতিয়াই তেওঁলোকে সম্পূৰ্ণ সিলেবাস ভালদৰে জানি বুজি লয় সিলেবাসৰ ব্লুপ্ৰিণ্ট অৰ্থাৎ কোনটো লেসনৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব এই সকলোবিলাক তেওঁলোকে ভালদৰে জানি লয় তাৰোপৰি তেওঁলোকে আৰু এটা ভাল কাম কৰে সেইটো হৈছে তেওঁলোকে 10-12-15 বছৰ কুৱেশ্যন পেপাৰ গোটাই লয় আৰু বছৰ আৰম্ভণিতেই তেওঁলোকে এই কামখিনি কৰি লয় আৰু তাৰপাছত যেতিয়া স্কুল আৰম্ভ হয় ক্লাছ আৰম্ভ হয় তেতিয়া তেওঁলোকে ক্লাছ যেতিয়া কৰে সেই ক্লাছৰ কথাবিলাক তেওঁলোকে অতি মনোযোগ দিয়ে কাৰণ তেওঁলোকে জানে যে কোনটো পাৰ্ট বেছি জৰুৰী কোনটো পাৰ্ট কম জৰুৰী সেইকাৰণে তেওঁলোকে ষ্টাৰ্টিঙৰ পৰাই ক্লাছবিলাক ভালদৰে কৰে আৰু তেওঁলোকে সিলেবাছৰ লগত তেওঁলোকৰ কুৱেশ্যন পেপাৰৰ লগত ডেইলি ক্লাছ সেইবিলাক ক্লাছৰ কথাবিলাক কানেকশ্যন কৰে তেওঁলোকে এটা কানেকশ্যন বনাই ৰাখে যাৰ ফলত তেওঁলোকৰ সিলেবাছ থাকি নাযায়
আৰু এনেকুৱা ষ্টুডেণ্টে কিবা ডাউট থাকিলে টিচাৰৰ দ্বাৰা সেই ডাউট ক্লিয়াৰ কৰে তেওঁলোকে সেল্ফ ষ্টাডিটো বহুত মনোযোগেৰে কৰে বহুত ফ'কাছড হয় তেওঁলোক আৰু এই ষ্টুডেণ্টখিনিয়ে পৰীক্ষাত গৈ ভাল ৰিজাল্ট কৰে কাৰণ তোমালোকে নিশ্চয় এটা কথা জানা যে যিমান ধৰণৰ পৰীক্ষাই নহওক তোমালোকে লাইফত যিমান পৰীক্ষাই নিদিয়া লাগে প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে এখন সিলেবাছ থাকে আৰু সেই সিলেবাছৰ বাহিৰত একো কথা নাহে গতিকে তোমাৰ কিতাপখন বহুত ডাঙৰ কিতাপ হ'ব পাৰে তুমি এই গোটেই কিতাপখন মনত ৰখাটো সম্ভৱ নহয় কেতিয়াও সেই গতিকে কিতাপৰ আটাইতকৈ দৰকাৰী অংশ যিটো 80-20% ৰোলৰ কথা মই ক'বলৈ গৈছোঁ কিতাপৰ আটাইতকৈ দৰকাৰী কথাখিনি তোমালোকে বাছি উলিয়াব জানিব লাগিব আৰু তাৰ কাৰণে তোমালোকে 10-15 বছৰ কুৱেশ্যন পেপাৰ যেনেকৈ তোমালোকে গোটাব লাগিব সেইদৰে সিলেবাছ বা সিলেবাছৰ ব্লুপ্ৰিণ্ট এইবিলাকো বহুত জৰুৰী হ'ব গতিকে যিসকল ষ্টুডেণ্টে এই কামটো কৰে তেওঁলোকে কম কষ্টত ভাল ৰিজাল্ট পায় অৰ্থাৎ তেওঁলোকে সম্পূৰ্ণ কিতাপখন নপঢ়ে কিতাপৰ বাছি বাছি অংশখিনি তেওঁলোকে পঢ়ে কিতাপৰ বাকী অংশখিনিও পঢ়া জৰুৰী কিন্তু যিখিনি পৰ্চনৰ পৰা বেছি কুৱেশ্যন আহে সেই কুৱেশ্যন পৰ্চনটো বেছি ভালকৈ তেওঁলোকে ষ্টাডি কৰে তাৰোপৰি তেওঁলোকে আৰু এটা ভাল কাম কৰে যে নিজে নিজৰ টেষ্ট লয় 3 ঘণ্টা সময় তেওঁ নিজে নিজৰ মাজে মাজে কোৰ্স শেষ হৈ যোৱাৰ পাছত তেওঁ নিজৰ টেষ্ট লয় গতিকে এনে ধৰণেৰে তেওঁলোকে বাছি বাছি পঢ়া কামটো কৰে গতিকে প্ৰথমতে কি কৰিব লাগিব বাছি বাছি তোমালোকে বাছি ল'ব লাগিব যে কোনখিনি পৰ্চন বেছি ইম্পৰ্টেণ্ট তাৰ পাছত বাকীখিনিও পঢ়িব লাগিব কিন্তু বেছি ইম্পৰ্টেণ্টখিনি বেছি মন দি পঢ়িব লাগিব আৰু এইটোৱে হৈছে সহজ উপায় গতিকে তোমালোকে নিশ্চয় বুজি পালা আৰু তোমালোকে সেই কাৰণেৰে সিলেক্টেড অংশখিনি ভালদৰে বাছি লৈ পৰীক্ষাৰ কাৰণে হাজু হ'বা নিশ্চয় পৰীক্ষা তোমালোকৰ ভাল হ'ব গতিকে এই কথাটো এই নিয়মটো চাবলৈ গ'লে বহুত সহজ কিন্তু তোমালোকে এই নিয়মটো কিন্তু পালন কৰিবলৈ যাওঁতে কিছুমান নিৰ্দিষ্ট কথা ফলো কৰিব লাগিব যদি সেই কথাখিনি ফলো নকৰা কিন্তু তোমালোকে সফলৰ ঠাইত বিফলো হ'ব পাৰা কোনোবা ষ্টুডেণ্টে লাগে 5 ঘণ্টা পঢ়িছে তুমি লাগে 2 ঘণ্টা পঢ়িছা কিন্তু সেই 2 ঘণ্টা সময় তুমি টোটেলি পঢ়াৰ কথাত থাকিব লাগিব সেই সময়ত তুমি মোবাইল ফোন বা বেলেগ কোনো ডিস্ট্ৰেকশন এই কথাবিলাকৰ পৰা তুমি আঁতৰত থাকিব লাগিব তুমি পঢ়াত ফ'কাছড হ'ব লাগিব আৰু তুমি পুৰা গুৰুত্ব সহকাৰে কথাখিনি বুজি মেলি পঢ়িবলৈ যত্ন কৰিব লাগিব যাতে তোমাৰ প্ৰত্যেকটো কথা ক্লিয়াৰ হয় তেতিয়া নিশ্চয় তোমাৰ পঢ়া ভাল হ'ব আৰু তোমাৰ পৰীক্ষাৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব